গাইস উঠিছে উঠি বিছনাত পাৰিলোঁ পাৰি এতিয়া বোলা কাম আছে কিনো কৰিম হাই গাইস ফাইনেলি চাংখন হ'ল ইমান ৰ'দ দিছে গাইস অলপ বহিলোঁ বহি কিনে ভিডিঅ'টো কৰিলোঁ এয়া পানী বাটিং লৈ আহিছোঁ ৰ'ব গাইস বাটিঙে দি দিওঁ বাটিং আৰু মগেদি আৰু এইফালে পুলিগিলাত পানী দিওঁ ৰ'ব গাইস পুলি মানে সেইটো দিব লাগিব গাইস গাইস মাহঁতে আঞ্চলিক বেটিত বিহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল তাতে আপোনালোকক ক'ব পাহৰি গৈছোঁ মানে মাহঁতৰ বিহু দলটোৰ নাম আছে মৰ্ণিং গাইছ আকৌ আমাৰ ভিডিঅ'ৰ সৈতে আপোনালোকৰ ইউটিউব চেনেল এম ব্লগছ অফিচিয়েললৈ স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ গাইছ উঠিছে উঠি বিছনাত পাৰিলোঁ পাৰি এতিয়া বোলা কাম আছে কিনো কৰিম সেই তাকো উঠি কিনে এতিয়া হাল্লা কৰিব আহিছে এইবিলাক চাফা মানে এটা চাং আছিল চাংখন ঠিক কৰিব লাগিব ঠিক আছে গাইছ দেখাই আছোঁ কি কৰিছোঁ মানে কি কৰিলে ফাইনেল লুকটো দেখাম দে আৰু আপোনালোকক গাইছ ৰাতিপুৱা উঠি না কাৰণ মাতটো অলপমান থা হৈছে দিয়ক গাইছ মই কামখিনি কৰি লওঁ দেউতাৰ লগত নহ'লে দেউতা আৰু খং কৰিব না দিয়ক গাইছ লগ পাইছোঁ দেই অলপ পিছত হাই গাইছ ফাইনেলি চাংখন হ'ল ইমান ৰ'দ দিছে গাইছ অলপ বহিলোঁ বহি কিনে ভিডিঅ'টো কৰিলোঁ আৰু দেউতাই এফালে সাৰি আছে ৰ'ব এইখন চাংখন ঠিক কৰা গ'ল সেইবিলাক লেতেৰাবিলাক ওলাইছে পেলাই দিব লাগিব বাপৰে ৰ'দ দিছে চাকছোঁ গাইছ এই ৰাতিপুৱা গাইছ দিয়ক হাই গাইছ গাঁৱতো ধুই আহিলোঁ ধুই কিনে ভাতকেইটা খাওঁ ইমান গৰম পৰিছে ভাতকেইটা খাই কিনে কি কাম আছে কৰোঁ আৰু এফালে মাইবা কি ভাত থৈ হৈছে চাওঁ ৰ'ব গাইছ খাওঁ সুধে ভাত দিওঁ গাইছ সুধে ভাত এটা কাষত কিবা আছে নেকি আলু খানা আৰু এইগিলা কিবা ঢাকন দিয়া দেখিছোঁ ৰ'ব গাইছ গোপাল ভোগে কিবা এই গোপাল ভোগ ক'ৰ পৰা আহিল এই বতাহ আচ্ছা আৰু একো নাই ইয়াতে বাকী আছে গাইছ হাই গাইছ ইমান গৰমৰ কাৰণে ভাইটিয়ে কাণত খোপা দি কিনে গান শুনি আছে আৰু এটা পাতো লোৱাৰ নাথাকছোঁ গাইছ এটা পাতো লোৱাৰ না গাছৰ বাপৰে ইমান গৰম এইটো অলপ ভাবি দিছে ৰাস্তা ছিগি জানি ন কৰে গাইছ কিনো কৰিম আৰু এতিয়া মই গাছগিলাত চব চূণ মাৰি দিছোঁ যাতে বেমাৰ নহয় পানী মাৰিব লাগিছিল কিবা কৰোঁ গাছত জ্বালাও ধৰা নাই দিব লাগিব ৰ'ব গাইছ ইমান গৰম পৰিছে আৰু আজি এইখন চাংখন কৰিছিলোঁ আপোনালোকে দেখা পাইছিলে সেই আৰু এতিয়া মানুহে আহিব দিয়াচোন গাইছ আটাৰ পুলি ৰোৱাৰ কাৰণে কিন্তু এইডাল দৰকাৰ কিন্তু সেইকাৰণে পুতিছোঁ আৰু কিনো কৰিম গৰম গাইছ ৰাস্তাৰ হাল্লা বাপৰে এই গৰমত ইমান হাল্লা কৰি থাকে বাপু যাব নাপাৰ কাৰণে বাপু আৰু মুনুবা আজি অহা নাই কিয় বা যে মুনুবাক দেখা পা আজি মুনুবা অহা নাই কিয় বা আৰু গাড়ীখনো এনেকৈ আছে ঘৰতে একবাৰো চলোৱা নাই আৰু এইফালে মুনুবাই কি কৰিছে চাওঁ ৰ'ব গাইছ গাইছ এইটো আৰু কি বস্তু গাইছ আম খাই বাকলি ইয়াতে বাঠি আৰু মুনুবা ইয়াতে একলা ঠন মদন কৰিব লাগে বহি আছে কিয় বা মুনুবা কি হৈছে তোৰ আজি একবাৰ দেখা দিয়া নাই যে বেয়া পাইছে বোলে গাইছ সেইকাৰণে দেখ গাইছ আমাৰ বাইদেউৰ ভিডিঅ' আহি আছে কিছুদিন পিছতে আৰু এটা শুভ দিন আহি আছে পাছত জনাম দিয়ক গাইছ কি শুভ দিন ঠিক আছে এয়া পানী বাটিং লৈ আহিছোঁ ৰ'ব গাইছ বাটিঙে দি দিওঁ বাটিং আৰু মগেদি অলপ পানী লগ ৰ'ব গাইছ দিওঁ গৰমত কোনিবা বাকাৰ ফেলছে বান্দৰে হ'ব এই গাইছ দেউতাই কৈছে এই কোনি আমৰ খেতি ফেলছে বান্দৰে হ'ব গাইছ ন গাইছ আমাৰ ইয়াতে বান্দৰ থাকে হাজোত বান্দৰৰ মানে বান্দৰে বেছি সেইকাৰণে কৈছোঁ গাইছ আৰু এইবিলাক বিলাহী ডাঙৰ বিলাহী আৰু কণ বিলাহীও আছে ৰ'ব গাইছ দেখাই আছোঁ আপোনালোকক কণ বিলাহীডাল দেখাই আছোঁ ৰ'ব আপোনালোকক এইবাৰ গাইছ কণ বিলাহীৰ মানে সেই নাই মানে মাৰি পেলছে চাইকেল থৈ কিবা থৈ এনেকৈ এই কি কৰিব আৰু গাইছ এই আৰু ভাইটিয়ে এফালে গান শুনি আছে
আৰু এফালে যেতিয়া গৰমতে খোজকাঢ়ি আছে দিনটো ওলাই যোৱা নাই এতিয়া খোজকাঢ়ি আছে মই পানীখিনি দি কিনে শেষ কৰিব লগা আছিলে তলত বাগিচা আৰু এইফালে পুলিগিলাত পানী দিব লাগিব গাইছ পুলি মানে এইটো দিব লাগিব গাইছ ইয়াতে দি বুলি মানে এইটো দিব লাগিব নিদিলেও হ'ব টেনশ্যন নাই আৰু তো বেমাৰ যে লাগিছিল বেমাৰটো ভাল হৈছে দে গাইছ ইমান বৰষুণ মাৰছি গোটেই চাহি মাহ গোটেই মৰি গৈছে গাইছ কি ধুনীয়া থনথনা হৈ গৈছে একদম ভাল লগা আছে দে গাইছ আৰু এফালে সেউজীয়া পৰিৱেশ ছাগলীয়ে কুকুৰে মানে কি ক'ম আৰু গাইছ চিগুৰটো আটা পৰি আছে আৰু এইফালে এইবিলাক চব সেউজীয়া সেইফালে ফৰলাই আৰু এইফালে কি ক'ম আৰু গাইছ চাওক গাইছ কুকুৰটো কি আটা পৰিছে চাওকচোন তাকো ভিডিঅ' কৰিব লাগে চাওকচোন গাইছ বাপৰে ইমানে ৰে চাওক এইটো কুকুৰ এই ছাগলী এইফালে পাহাৰ চাওকচোন গাইছ নেচটো জোকাৰি আছে কিবা কৰে আৰু এই চাওক গাইছ এই চাওক গাইছ মাহঁতে আঞ্চলিক ভেটিত বিহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল তাতে মাহঁতে নিচুকনি বঁটা পাবলৈ সক্ষম হৈছে আৰু গাইছ আজি মানে মাহঁতে পুৰস্কাৰ আনিব যাব আৰু আপোনালোকক স্ক্ৰীণত দেখাইছোঁ মানে অগ্ৰদূত পেপাৰত 20 তাৰিখে মানে 20 মে 2024 তাৰিখে প্ৰকাশ কৰিছে আৰু মাহঁতৰ মানে বহুত ভালেই আৰু মা ওলাই আছে আৰু গাইছ আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম কি বঁটা পাইছে আপোনালোকক মানে নিচুকনি বঁটাই হয় আপোনালোকক দেখাই আছোঁ দিয়ক গাইছ কথা আপোনালোকক ক'ব পাহৰি গৈছোঁ মানে মাহঁতৰ বিহু দলটোৰ নাম হৈছে বহৰমথুৰি জেং বিহু দল গাইছ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ দে গাইছ যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিবা গাইছ গৰমতে গাইছ গেঞ্জি পিন্ধি আছোঁ গাইছ উপায় নাই আৰু গাইছ বাই বাই গাইছ